নমস্কাৰ। প্ৰথমে মোৰ চেনেললৈ আপোনালোক সকলোকে আদৰণি জনাইছোঁ। আজি বনাবলৈ লৈছোঁ আদাৰে সৰু মাছৰ জোল। সৰু মাছ বুলি ক'লে এই ধৰণে আদাৰে হওক বা টেঙাৰে হওক বা পাতত দি হওক খাই খুবেই ভাল পাওঁ আৰু বনাবলৈ বহুত সহজ হয়, সকলোৱে জানে। যিসকলে নাজানে বা নতুনকৈ বনাবলৈ শিকিছে তেওঁলোকৰ বাবে এই ভিডিঅ'টো সুবিধাজনক হ'ব। মাছখিনি ধুই বাছি লৈ হালধি আৰু নিমখ সানি 10 মিনিটমানৰ বাবে ৰাখি থ'লোঁ। ঢাকি থৈ তেল দি কেৰাহী গৰম হ'বলৈ দি ভালকৈ ভাজি ল'লোঁ। মই মিডিয়াম ফ্লেমত ভাজিছোঁ। ভাজি লৈ এখন প্লেটত মই এনেকুৱাকৈ উঠাই থ'লোঁ মাছখিনি। একেটা কেৰাহীতে মই সৰিয়হৰ তেল 2 চামুচমান দি তেলখিনি গৰম হোৱাৰ পিছত ডাঙৰ চাইজৰ পিঁয়াজ এটা সৰুকৈ কাটি এনেকুৱাকৈ মই ভাজি ল'ম। পিঁয়াজখিনি বেছি ভাজি নাথাকোঁ, আধা ভজাৰ দৰে হোৱাৰ লগে লগে ইয়াতে মই জলকীয়া দিছোঁ 3-4টামান। আপোনালোকে বেছিকৈ খালে বেছিকৈও দিব পাৰে। তাৰপিছত ভাজি থোৱা মাছখিনি দি দুবাৰমান কেৰাহীটোত এনেকুৱাকৈ লৰাই দি মই পানী দিম। ইয়াতে পানীটো বেছি দিয়া নাই, থুপথুপীয়া কৰিম যিহেতু। মাছখিনি তল যোৱাকৈ দিছোঁ। দি মই হালধি আৰু নিমখ জোখ অনুসৰি দি হাই ফ্লেমত মই 5 মিনিটমান এনেকুৱাকৈ উতলিবলৈ দিম। আদা আৰু নহৰুৰ তুলনাত আদা মই বেছিকৈয়ে দিছোঁ। আদাখিনি খুন্দি লৈ ভালকৈ, যিহেতু আদাৰ জোল হয়, আদাটো মই ভাজি থাকোঁতে দিয়া নাই। তেতিয়া কি হয়, আদাৰ যিটো কেঁচা গোন্ধ তেতিয়া আঞ্জাখনত থাকিলে বিৰাট টেষ্টি হয়। আৰু ইয়াতে মই জিৰা গুড়ি 1 চামুচ দিছোঁ। দি হাই ফ্লেমত এনেকুৱাকৈ মই আঞ্জাখন উতলিবলৈ দিছোঁ। আঞ্জাখন উতলাৰ পিছত যেতিয়া পানীখিনি প্ৰায় শুহি গৈছে, ইয়াতে দিয়া জলকীয়াখিনিও মই ভাঙি দিছোঁ। এতিয়া আদাৰ লগতে জলকীয়াটো যদি অলপ হয়, আঞ্জাখন তেতিয়া আৰু বেছি সোৱাদযুক্ত হয়। জলকীয়াখিনি মই যিকেইটা দিছোঁ গোটেইখিনি মই ইয়াতে এনেকুৱাকৈ ভাঙি দিছোঁ। হৈ গ'ল। এতিয়া মিডিয়াম ফ্লেমত মই প্ৰায় 5 মিনিটমান সময় উতলাৰ পিছত গেছটো অফ কৰি ৰাখিছোঁ। এয়া আদাৰে সৰু মাছৰ জোলখন খাবলৈ ৰেডি হৈ গ'ল। ৰেচিপিটো একেবাৰে চিম্পুল আৰু সহজ পদ্ধতিৰ, বনাবলৈ সকলোৱে জানে। যিসকলে নাজানে তেওঁলোকৰ বাবে এই ভিডিঅ'টোৰ দ্বাৰাই মই অকণমান হ'লেও সহায় কৰিব পাৰিছোঁ বুলি আশা ৰাখিছোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। তেনেহ'লে আজিলৈ আহিছোঁ, আকৌ লগ পাম মোৰ অন্য এটি ভিডিঅ'ত।